ব্লগ ৰাতিপুৱা মৰ্ণিং উঠা পৰিলে উঠি পেলাই পুৰা গা পা ধুলো মই মানে ইমান ষ্টাইল নকৰোঁ অলপ চলপ কৰোঁ আৰু উঠি পেলাই চালোঁ বতৰটো বহুত ধুনীয়া ঠাণ্ডা হয় মানে বতৰটো লগাৰ পিছতে ভাল লাগি গ'ল আৰু ইমান ধুনীয়া লাগিছে সৰু সুৰা কামখিনি মই কৰি ল'লোঁ বিচনা চিচনা চব ঠিক কৰি ল'লোঁ খোৱাৰ পৰা উঠিয়ে বহুত ধুনীয়া ঠাণ্ডা বতৰ চাহ লাগেই মাকে মোকে মই চাহ বনাওঁ মায়ে মই একেলগে খাওঁ সেইটো অ'টছ খায় চাহ নাখায় বইল কণী খায় দুটা সেইখিনিয়ে খায় আৰু নিজে কৰি লয় সেইখিনি অ'টছখিনি অকল মায়ে মই চাহটো মই বনাওঁ সেইকাৰণে বেছি ভাল ব'লক যাওঁ চাহ একাপ বনাওঁ মৰ্ণিং চাহ একাপ খাওঁ মায়ে মই সৰু পাকঘৰটো চাওঁহি কেতিয়াও লাল চাহ খোৱাই নাপাওঁ সদায় গাখীৰ চাহে খোৱা পৰে সেইকাৰণে গাখীৰ চাহে বনাওঁ সদায় আজি স্পেচিয়েল চাহীৰ পনীৰ আছে মায়ে বনাইছে বহুত ধুনীয়া টেষ্টি হয় আপোনালোকে এবাৰ ঘৰত বনাই চাব বহুত ধুনীয়া পাব খাই আঙুলি চেলেকি থাকিব লাগিব মই বহুত বেছি ভাল পাওঁ মোৰ মানুহটোও বেছি ভাল পায় চাওকচোন কালাৰটো কি ধুনীয়া কালাৰ লগতে আছে আটা মাৰি থৈছোঁ গৰম গৰম খাম লাঞ্চত ৰুটি বহুত ধুনীয়া হয় এই কমপ্লিট চাহীৰ পনীৰটো কেনেকৈ বনাইছে মায়ে নেক্সট ব্লগত দেখুৱাম তাত কি মছলা দিছে তাত কিবা চিক্ৰেট মছলা দিছে নেকি আপোনালোকক জনাম আপোনালোকে এবাৰ খালি ঘৰত বনাই চাব কেনেকুৱা লাগিছে খাই ক'ব তাৰপিছত আমাক কমেণ্টত জনাব এইজনী আমাৰ মহাৰাণী বিচনাতে শুই আছে ঘৰটো চাওক সৰুকৈ আমাৰ এইটো বেলকনি হয় ইয়াতো মেংগ হয় আমাৰ বহুত মৰমৰ মেংগ এইটো আমাৰ ড্ৰয়িং ৰুম হয় লগতে আছে মোৰ দেউৰেকৰ ৰুমটো সি এতিয়া ছিকিমত আছে আহিলে দুটা কুকুৰ পোৱালি লৈ আহিব নেক্সট ব্লগত দেখুৱাম পোৱালিকেইটা কেনেকুৱা বহুত ধুনীয়া হয় এতিয়া কুকুৰ পোৱালিকেইটা আহিব পুৰা এক্সাইটেড হৈ আছোঁ মই আপোনালোকক দেখুৱাম নেক্সট ব্লগত কেনেকুৱা ধৰণৰ এইখন হৈছে আমাৰ ডাইনিং টেবুল এইফালে যায় আমাৰ ৰুমটোলৈ এইখন হৈছে বেচিন লগতে আছে আইনাখন এয়া আমাৰ কেমেৰামেন চাওক এইফালে সোমাই যায় আমাৰ ৰুমটোলৈ মাৰ ৰুমটো আমাক দেখুৱাম এইটো হৈছে মাৰ ৰুমটো মই অলপ আগতে আপোনালোকক দেখুৱাইছিলোঁৱে লগতে আছে বাথৰুমটো আৰু এইফালে আছে থাপৰা ৰুমটো ব্লগটো ইমানতে সমাপ্ত কৰোঁ আশা কৰি ব্লগটো আপোনালোকে চাই বহুত ভাল পায় মৰম দিয়ে যাতে মই নেক্সট ব্লগত আকৌ আহিব পাৰোঁ আজিলৈ লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰিব তাকে আশা কৰোঁ থেংকছ